জলপান আনছো খাই লৈছোন ৰ এই মুঠটো পুৰা কৰছ এখাটো পুৰা লেখাও ৰ ওই জলপান আনছে ইকে এনাম দেরিকে চাকরি করা বলে তেল গেছে যা না হয় ফিরে লই যা এ ভাই খং নকৰিবি আই আইছে কৰো বেমাৰ মনত অলপ দেৰি হৈছে ভোকটো লাগছে মই বুজি পাইছো কিন্তু উপায় নাই দে খং নকৰিবি দে খাও দেছে দে এই আন দে খং দে কাকা তাড়াতাড়ি খা মই কবাত যাবা লাগবো মোক আজ অলপমান পইচা দিবিচোন পইচা হে মই ট্ৰেক্টৰ ৰোৱনীৰ পইচা দিব পাৰো নাই তোক এই দিনত পইচা লাগে হা খেতিত কিমান খৰচা তহঁতে বুজি নাপা ৰোৱনীক দি ট্ৰেক্টৰক দি কঠীয়া তোলে ভগৱান যদি আমি নিজৰ খেতিৰ ভাতকেইটা নাখাওঁ যিহে চাউলৰ দাম কেতিয়াবা এই সোণাৰ নিচিনা দাম হৈ যাব বুজি পাইছা মোক খালি পইচা মোৰ নাম পুষ্পা এই পাদেই মোৰ পৰিচয় ৰঘুৱতী মোৰ নাম ৰঘুৱতী তুমি মোক কি কৈ নেখোৱাই তো বিয়া নাপতা বিয়া মোৰ বিয়া পুষ্পাবাদী তোৰ ভাবাতেই যাব যা আৰু এটা কথা শুনিলো চেনি নেদাকে যদি তই চাহ খাব লগা আছি আৰু তই বিয়া পাতি লাভ নাই তই কিয়া সোনকালতে বাদ দিয়ে মোৰ লগৰ যদু মধু সকলো বিয়া পাতিলাক এই খেতিৰ চিজনতে কিবা এটা কৰিব লাগিব নহ'লে দেৰি হৈ যাব ঐ সুৰেশ ও পুষ্পা মতে দেখুনে এই দে আব এই আজি মই গাহৰি মাংস খাইছিলো পেটটো গোটাই কেম্বা লাগি আছে মোৰ পাগল পাৱাৰ মোৰ নাম পুষ্পা হয় চুকেগা নেহি সালা এনেকে হেলি নহ'ব অৰিজিনেল ৰঘুৱতী হ'ব লাগিব গুৰুৰ ওচৰত যাব লাগিব গুরু মুখ রঘুবতী মানে দিয়া আপনার হরণ বলব মই তোক ৰঘুৱতী বনাই দিম বা মই তোক ফাইটাৰ বনাই দিম কিন্তু তই মোক কি ৰক্ষা দিবি
কি দক্ষিণা দিব লাগব শুনবা পাইছোঁ পুষ্পাই বোলে বহুত পাত দিব পাৰে তাৰ পাদুত বোলে এতিয়া মানুহ বেহুচ হৈ পৰে কিন্তু এটা কথা তাৰ পাদুত কিন্তু মই ভয় নকৰোঁ আৰু তাৰ পাদুতকে তোৰ পাদুৰ পাৱাৰ বেছি হ'ব লাগিব পাৰবি তই পাৰিম গুৰুজী এই ৰঘুপতি কৰিব নোৱাৰা কি কাম আছে মেকোৱাই ঠিক আছে মই তোক ফাইটাৰ বনাই দিম ৰঘুপতি বনাই দিম মই চাই ল পুষ্পাৰ পাদুৰ গোন্ধ মোৰ একদম বেহুচ কৰি দিছে তাৰ পাদুৰ আৱাজ মেঘু চৰকাৰীতকেও ডাঙৰ হা কি কলি ঐ ৰ হেই তই এটা কাম কৰ তই মূল খালি তই এই ভেৰাইটিজ দিনৰো পাত দিব পাৰিবি তাত চাও তোৰ বেছি গোন্ধ হ'ব বুজি পাইছা এইটোও কৰিব লাগিব পুষ্পা আৰ ইউ ৰেডি তোৰ বিয়া কেতিয়া নব ৰঘুপতি মুখখন ঢাকি বুলি যিকোনো কথা কৈ নাথাকিবি ৰ তোক হাৱা দি আছো হাৱা ময়ো তোক এতিয়া হাৱা দি গিৰাব পৰা হৈছি ৰ তোক আজি ঐ ৰবি আজি মই হাঁহিৰ মাংস খাই আছো ৰ ঐ মোৰ নাম পুষ্পা হয় পুষ্পা চুকেগা নেই পুষ্পা বদা অঁ আপি বেচিয়া তাৰ মানে মোৰ ধুনীয়া হ'ব নেকি হয় মোতকৈ দেখাত ধুনীয়া হ'ব নে মোৰ দৰে ক'ব ঐ হালাকাই অঁ পুষ্পা বাধা ঐ তোৰ আপিটো মই চাবা আহিলোঁ ঐ অঁ ক'ত তোৰ আপি ৰ তই ইমান কিয় ধৈৰ্য হৈছে আপি চাবি নহয় এটা নিয়ম আছে এই পুষ্পৰ ৰাস্তা ৰখা তই কোন নহয় পুষ্প বাধা এটা নিয়ম আছে নহয় এই পুষ্পৰ পৰ ক'ত আছে তই দেখা নাই ন ৰ তোক দহৈ দি আছো মোক কোনোবাই কিবা কৰিলে মোৰ পাদুৰ পাৱাৰ অট'মেটিক আহি যায় হয় পুষ্পা হয় চুকেগা নেহি চাবি তোৰ পাদুৰ পাৱাৰ দেখাতে বিয়াৰ পাৱাৰ গুচি যাব পাত কেনেকে বেছিকে মাৰিব পাৰি গুগলত পাই গেলো মূলা আৰু গৰম গাখীৰ খালে ভেৰাইটিজ পাত দিব পাৰি চেয়াৰত বহি মজা লাগে যদি থাকে কাটি পুষ্পা তোক এবাৰ বেহুচ কৰি মই পাতি ঐ ৰঘুপতি কি কৰি আছা প্লেনিং কৰি আছো মই ঐ ৰঘুপতি কি প্লেনিং পুষ্পাতকে কোনদিনে ডাঙৰ পাত মাৰিব আৰু সেই প্লেনিং মই ভাবি আছো তাকেতো সেইদিনা মোৰ ঘৰতে আহি কিনে মোক পাত মাৰি বেহুচ কৰি থৈছি তাক মই পালি এইবাৰ কোনে এই ৰঘুপতিৰ কাৰণে টেনচন নলবি মেকুৱাই কোনে সি তাক মই মেকুৱাই বুলি কওঁ তই পাৰবি আমি লাগছি এই বল আমি হাগাগুড় তাত যাওঁ পুষ্পাৰ খাস দুশ্মন হাগাগুড়
শিকাই দিয়া নাই আপুনি এইটো ব্যায়াম যদি তন্ত্ৰক মই শিকাই দিওঁ তেতিয়াহ'লে তন্ত্ৰৰ পাতাই বন্ধ হৈ যাব আৰু যদি তন্ত্ৰৰ পাতাই বন্ধ হৈ যায় তেতিয়াহ'লে পুষ্পবিলাক তন্ত্ৰে পাত কেনেকৈ হাৰবি সেইকাৰণে গুৰু মই এতিয়া পুষ্পক টক্কত দিব পৰা আছোঁ তখন নহয় তাক হাৰবাই লাগিব কাৰণ সি মোৰ ঘৰত আহি মোৰ আঁকি চাব আহি মোকে সি পাজুত বেহুচ কৰি থৈ দিছে সি পাত মাৰি ওই সিদিনাখনে সি আমার ঘর থেকে তো মোকো বাদ মারি বের করতে হয় নেকি গুৰু টেনশ্যন নল'ব মোৰ হাতত এটা প্লেন আছে ঐ শুন আৰু শুন গোলা আৰু গৰম গাখীৰ তাৰ কাৰণে যিখিনি খৰচা লাগে মই দিম মুঠৰ ওপৰ পুষ্পাক আমি এবাৰ পাদুত হাৰবাই লাগিব অ'কে 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 ওকে অ'কে না কোনো অহাবাৰে গছৰ তলত পাজৰ প্ৰতিযোগিতা হ'ব সমূহ ৰাইজৰ উপস্থিতিতে আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ পৰম শ্ৰদ্ধাৰ পাত প্ৰেমী ৰাইজ আমি আজি পাদুৰ প্ৰতিযোগিতাখন আৰম্ভ কৰিব ওলছোঁ গতিকে আমাৰ পাদুৰ প্ৰতিযোগিতাখনৰ প্ৰথম প্ৰতিযোগী হ'ব আমাৰ সুৰেন মালাকৰ তেওঁ পাদি আমাৰ পাতখন ফটাব নোৱাৰিলে গতিকে তেওঁ হতাশ হ'ব নালাগে নেক্সট টাইম তেওঁ আকৌ ট্ৰাই কৰক আৰু আমাৰ দ্বিতীয় প্ৰতিযোগী ৰঘুপতি দাস আমাৰ দ্বিতীয় প্ৰতিযোগী ৰঘুপতি দাসে ভাল পাতিছে তেওঁৰ পাত বহুত উচ্চ স্তৰত গৈছে কিন্তু তেওঁ ফলৱতী হ'ব নোৱাৰিলে তেওঁলৈ আমাৰ আশীৰ্বাদ থাকিল নেক্সট টাইম তেওঁ নিশ্চয় ফলৱতী হ'ব পাৰিব আহি আমি শেষৰ প্ৰতিযোগীলৈ আহিলোঁ আমাৰ শেষৰ প্ৰতিযোগী হৈছে পুষ্পা পাদু যিয়ে পাদি পাদু উপাধি পাইছে গতিকে তেওঁ নিশ্চয় আমাক এটা ভাল ৰিজাল্ট দিব বুলি আমি আশা কৰিছোঁ গতিকে আমাৰ মঞ্চত আহিব লাগে পুষ্পা পাদু শ্ৰদ্ধাৰ পাত প্ৰেমী ৰাইজ আমাৰ শেষ প্ৰতিযোগী পুষ্পা পাদুই আমাৰ পাত চিল্লা ভিল্লা কৰি দিলে তেওঁ বহুত ডাঙৰ পাত মাৰি আমাৰ কচুৰ পাতটো চিল্লা ভিল্লা কৰি দিলে গতিকে তেওঁক আমি বিজেতা ঘোষণা কৰিম এতিয়া তেওঁ হ'ব আমাৰ প্ৰথম পুৰস্কাৰ আমাৰ পৰা পাব নগদ 1000 টকা পাব আৰু লগত আমাৰ কিছুমান উপহাৰ পাব